Hey guys, নমস্কাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল আসামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আৰু এয়া দেখিছে একদম পূজা চাব যাব ওলাইছো আমাৰ ওচৰতে হয় পূজা লক্ষ্মী পূজা ভাবিছো আপোনালোককো লক্ষ্মী পূজা আমাৰ ইয়াত কেনেকুৱা হয় দেখুৱাম অকনমান হলেও আৰু আপোনালোকে ভিডিঅ'টো একদম সকলে স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে দেৰিকৈ হলেও লক্ষ্মী পূজাৰ বহুত শুভেচ্ছা আৰু চাই থাকক ভিডিঅ'টো এতিয়া পূজাত গৈ লগ পাই আছো আপোনালোকক আৰু এয়া আমি পূজা আহি পাই গলো হেয়া চাওক গেটখন ইমান ধুনীয়াকৈ জিলিকি আছে আৰু বহুত ধুনীয়াকৈ সজাইছে আৰু এইফালে আমি গেটৰ ভিতৰে সোমাই গৈ আছো পূজাত আৰু এইফালে চাওক একদম মানুহ বহুত হৈছে আৰু ভিডিঅ'টো আপোনালোকে একদম শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব কেনেকুৱা লাগে কমেন্ট কৰি জনাব আৰু চাই থাকক এতিয়া আৰু গাইস এইবিলাক চাওকচোন জুমকা একদম খাৰু মানে দেখিলে লবয় মন যায় ইমান ধুনীয়া আৰু এয়া চাওক বেলুন কি ডাঙৰ বেলুন মই এটা লৈ লৈছো বাৰু বেলুন কেইটা বহুত দাম 100 টকা এটাতে তথাপিও ভাল লাগিছে কাৰণে লৈ ললো একদম লাইট জ্বলি থকা আৰু ইফালে সেলফি পম্পি আৰু লিনা সেলফি উঠি আছে আৰু লগতে মানে পম্পি আৰু লিনা সেলফি উঠিব গল মই নুঠিলো আমি টিকলি আৰু মই নুঠিলো কাৰণ মোৰ বহুত ভয় লাগে ওপৰলৈ নিলে ইমান ভয় লাগে আমি তলতে থিয় হৈ আছো আৰু এইফালে দুজনী উঠা হৈ গল আহি গল জুম কৰি দেখাই দিছো আপোনালোকক অকনমান আৰু পূজাত আহি যদি পেট পূজা নকৰো কেনেকৈ হ'ব নহয় নে গাইস এয়া আহি গলো আমি একদম পেট পূজা কৰিবলৈ মই খাইছো মমো এয়া পম্পি লিনা তাৰপিছত আৰু টিকলি ইহঁতেও খাইছে আৰু এইফালে আমি আহি কিনে খাব ধৰিলো আৰু চানা এই এনেকুৱা চানা দেখিলে মোৰ মানে একদম ৰবই নোৱাৰো খাও লাগি থাকে ইমান ভাল পাওঁ মই আৰু সেইফালে আৰু ফুচকা খাব হৈ গলো ফুচকা কোনে খাই ভাল পাওঁ কমেন্ট কৰি জনাবচোন মই কিন্তু ইমান ভাল নাপাওঁ তথাপিও মানে দেখিলে খাব মন যায় আৰু আহি গলো ফুচকা খাবলৈ ইয়া এইফালে মই মানে ফুচকাৰ লগত বুট দিলে বহুত ভাল পাওঁ কেঁচা বুট কেইটামান খুজি লৈ লৈছো দাদাজনক আৰু এইফালে গোলা খাবলৈ আহি গলো ফুচকা খাই কিনে মানে খাইয়ে আছো আৰু একদম এইফালে পম্পি ইমান ঠাণ্ডা তথাপিও মানে ঠাণ্ডা গোলা খাব লৈছো আমি ইয়া পম্পি খাই আছে এইফালে মজা বলে আৰু এইফালে ময়ো খাই চাও ইমান ঠাণ্ডা খাই কিন্তু বহুত ভাল লাগিছে গোলা ঠাণ্ডা মানে জুচ টাইপৰ আৰু গোলা নহয় জুচ টাইপৰ বৰফ দি দিছে ইয়াতে একদম ঠাণ্ডা আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ বাই বাই